Maina, Yes. what you got in the examination? Huh? What you got in the examination? Your marks are very less, especially in Hindi subject. It's very less. Out of 100 only you got 30. Oh my God. You have to concentrate about Hindi. I told you earlier also. Why you got very less marks in Hindi? Why? I can't expect this one from you. You know I'm weak at Hindi. I'll teach you, okay? I'll teach you. Hi guys, how are you? So, কি খবৰ আপোনালোকৰ? বহুত দিন মূৰত আহিলোঁ এইটো চেনেলত ইউ এডভাইজাৰ ইংলিছ চেনেলটোত। যদিওবা মই বহুত দিন পিছত আহিছোঁ, তথাপিও মই আগতে যিবোৰ ভিডিঅ'ত আপোনালোকৰ টেকনিকবিলাক শিকাইছিলোঁ, ইংলিছত কথা পতা শিকিবৰ কাৰণে কি কি কৰিব লাগে, সেইবোৰ যদি আপোনালোকে প্ৰেক্টিছ কৰি আছে, আপোনালোকে অলৰেডি এক্সপাৰ্ট হৈ গৈছে। Maybe not an expert, maybe a freshman. ইয়া চ' ঘৰত যদি আপোনালোকৰ মোৰ দৰে এগৰাকী ছোৱালী থাকে বা ল'ৰা থাকে বা আপোনাৰ ভাগিন বা ভাতিজী যোনে নহওক বা ওচৰ চুবুৰীয়া যদি কোনোবা সৰু ল'ৰা ছোৱালী থাকে যিবিলাকে আপোনাৰ ইংলিছ মিডিয়ামত পঢ়ে, তেওঁলোকৰ ওচৰত অকণমান বহিব। And they like they won't learn just by talking with other people. They have to practice by like reading themselves, reading essays or newspapers. সেইটো অলৰেডি মই কৈছোঁৱেই Yeah. যে নিউজ পেপাৰ আপোনালোকে ঘৰত ডাঙৰ ডাঙৰকৈ পঢ়িব, নিজকে এটা ৰুমত লক কৰি পিনে যিটো ঘটনাৰ বিষয়ে নিউজ পেপাৰত লিখা থাকে ডাঙৰ ডাঙৰকৈ পঢ়িব। সেইটো এটা প্ৰেক্টিছ হয়। লগতে ইংলিছ মুভিবোৰ আপোনালোকে ভালকৈ চাব, হেডফোন লগাই পিনে চাব, ছাব টাইটেল লিখা থকাবিলাক চাব। হিন্দী মুভি হওক য'ত আপোনাৰ ইংলিছত ছাব টাইটেল লিখা থাকে সেইবোৰ চাব, ঠিক আছে? এনেকৈ শিকিব। কিন্তু বেষ্ট হ'ব আপোনাৰ ঘৰৰ ওচৰে পাঁজৰে বা ঘৰতে যদি আপোনাৰ ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালী আছে সৰু সুৰা, তাৰ লগত বহি যাওক, 10 মিনিট 15 মিনিট বহি যাওক, এনে কিবা এটা আলোচনা কৰক, এনে কিবা এটা বিষয় সোধক আপুনি। যেনেকৈ মই আজি সুধিম আপোনাৰ যে তাই এক্সামৰ একচুৱেলি তাই গ্ৰেড 4 পঢ়ে, ক্লাছ 4 পঢ়ে, এক্সামৰ ৰিজাল্ট দিছে আজি, ঠিক আছে? চ' এক্সামৰ ৰিজাল্টৰ বিষয়ে তাইৰ লগত মই আজি ডিছকাছ কৰিম। চ' তেনেকৈ আপুনি কিবা এটা ছাবজেক্ট লৈ পিনে আপোনাৰ ঘৰৰ ওচৰত যদি কোনোবা ল'ৰা ছোৱালী আছে, তাৰপিছত বহক 10-15 মিনিটমান, এনে ইংলিছত কথা পাতক অলপমান, ট্ৰাই কৰক, ভুলেই হওক শুদ্ধই হওক, লাষ্টটো নাপাব আপুনি সৰু ল'ৰা ছোৱালী হয়, ঠিক আছে? উল্টা তেওঁ আপোনাক শুধৰাই দিব, ঠিক আছে? গতিকে আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ, তাইক মই ৰিজাল্টৰ বিষয়ে সুধিম। And see, they actually have to learn the grammars. Grammars are the most important thing. সেইটো মই অলৰেডি কৈছোঁ, আই অলৰেডি টল্ড ডেট ওৱান গ্ৰামাৰ, অ'কে? গ্ৰামাৰখিনি শিকাৰ পিছত আপোনালোকে কেনেকৈ ঘৰৰ সৰু ল'ৰা ছোৱালীৰ লগত বা ওচৰে পাঁজৰে সৰু ল'ৰা ছোৱালীৰ অকণমান বহক, 10 মিনিট 15 মিনিট বহি পিনে এনে যিকোনো ছাবজেক্ট লৈ লওক, লৈ পিনে ডিছকাছ কৰাৰ চেষ্টা কৰক ইংলিছতে, বোলে শুদ্ধ যি হওক, ঠিক আছে? গতিকে আজিও আমি কথা পাতিবলৈ আৰম্ভ কৰিম ইংলিছতে। চ' আপোনালোকে ভালকৈ মনোযোগেৰে শুনিব, যদি পাৰে হেডফোন লগাই শুনিব, ছাব টাইটেল দিবলৈ চেষ্টা কৰিম। আৰু যদি আমাৰ কিবা কথা কওঁতে ভুল হৈছে, গ্ৰামাৰ মিষ্টেক হৈছে, আপুনি কমেণ্ট বক্সত লিখিব। কাৰণ কিছুমান আমি জানি বুজি ভুল কৰি ক'ম, ইণ্টেনশ্যনেলি ভুল কৰি কোৱাৰ কাৰণ এইটোৱে যাতে আপোনালোকে ভুলটো ধৰিব পাৰে। আৰু যদি ধৰিব পাৰিছে ভুলটো, দেন ইউ আৰ expert in English. Okay, so let's start. So Maina, tell me now why you got very less marks in Hindi subject. You know, I'm a little weak at Hindi. But I told you earlier that you have to concentrate more on Hindi, right? Other subjects are okay. Mathematics also you got fine, English also you got fine, science also you got fine, social studies also you got fine. Only Hindi subject you got very less, and not this year only. Previous year also you got very less. So every year you are getting very less mark in Hindi, every year. That is why I told you that whenever you will get time, whenever you will free, write Hindi in notebooks, any Hindi, okay? Otherwise you won't improve Hindi, because this Hindi language is very important, and you don't know how to speak also, right? I know how to speak Hindi. You know? Yeah. I already observed you can speak Hindi but not fluently. Yeah, I can't speak very fluently. Yeah, but you have to speak fluently in Hindi, because Hindi is our national language. We are Indian, so we should know how to speak Hindi. Otherwise you will not survive outside, because you know outside some shopping malls are there, some markets are there, some small shops are there, Not in some like groceries are there. Not in out of India it will be like that, but in India it will be a little Yeah, hard. in India some shops are there, some groceries are there, some small markets are there where people don't understand English, okay? In that condition you have to speak Hindi. Otherwise you can't buy anything, you can't rely with other peoples. See the taxi drivers, see the grocery shops, okay? See the street sellers, how they will understand English? So you have to speak Hindi properly, and that is very necessary. So I will give you one work from tomorrow onwards. You have to write
Hindi for every subject. Okay? This is very important. Why? Why means? Again, you asking question. I told you Hindi is very important. This is our national language, and you got very less marks in Okay, Hindi. fine. I will write Hindi. But only in one condition. What condition? If you buy me something. What to buy for you for writing Something Hindi? like, you know, food or maybe like skaters, since I want them from a long time. Okay, I'll buy food for you. What food you want? KFC. What? She wants KFC to writing Hindi. Only not maybe only KFC, maybe shawarma or maybe roll. I gave her one work to improve Hindi. I gave her one work to write Hindi from tomorrow onwards so that she can improve Hindi. And now she is demanding me from KFC that I have to buy KFC for her. I can't buy KFC for you because it's very expensive. But then just buy me a shawarma or maybe a roll. Okay, chicken roll I can buy for you. Okay, Okay. chicken roll I can buy for you. I'll buy chicken roll for you tomorrow, and when I'll come back from office, I'll check your book. I'll check your notebook whether you finished or not the Hindi writing. Is it okay? Yeah. And from next year, make sure you have to get at least more than 50 in Hindi out of 100. All right. Okay? Most of actually our total marks is 50. PA1 is 50, PA2 is 50. P3 is also 50. Yeah. It's written at the marks. Yeah. So how much it is now? 150. No, it's 50 only. Yeah, but out of that. Out of 50 only. Means you mean how much I got? Yeah. Maybe like 30. 30 out of 100. Out of 100, I know that. Let's check this one. 30 out of 100. Ah, Okay? So, from tomorrow onwards, you have to write Hindi properly. And this is a practice, good practice. Okay? So, guys, এনেকুৱা কিবা এটা সৰু ছাবজেক্ট লৈ পিনে ওচৰৰ চুবুৰীয়া কোনোবা যদি সৰু ল'ৰা ছোৱালী আছে বহি যাব ইংলিছত কথা পাতিব ভুলে শুদ্ধে পাতিব আপোনালোকে শিকি যাব ঠিক আছে আৰু যদি টাইম পায় নিউজবিলাক যিবিলাক ইংলিছত নিউজ আহে আপোনাৰ পেপাৰতে হওক বা টিভিতে হওক সেইবোৰ পঢ়িবলৈ চেষ্টা কৰিব সেইবোৰ আপোনাৰ শুনিবলৈ চেষ্টা কৰিব ইউ ন' হাউ টু ৰিড নিউজ yes, of course. Okay, just read it. Okay. Okay, I got this new Gulf news today. Okay. So I'm just gonna read it. What is that? United States President Joe Biden in a crucial visit to Europe as the war rages in Ukraine with the Russian missiles wreaking destruction in their more. Give me. Let me read. Okay. So news এটা যদি আপুনি পঢ়িব খুজি লাগে মোবাইলৰ পৰাই হওক লাগে আপোনাৰ নিউজ পেপাৰৰ পৰাই হওক সেই নিউজটো আপুনি অকমান জোৰকে ৰিডিং পঢ়িব And if you don't understand any meanings, search at Google or maybe ask someone what this meaning is. Yes. Don't just stay quiet Yes. and stay in So confusion. যেতিয়া আপুনি নিউজটো পঢ়ি থাকিব ইংলিছত আপুনি সেই নিউজটো বুজিবলৈ চেষ্টা কৰিব যদি কিবা এটা ৱাৰ্ড বুজি নাপায় তেতিয়াহ'লে সেই ৱাৰ্ডটো আপুনি গুগলত গৈ পিনে চাৰ্চ কৰা তাৰ মিনিংটো কি এনেকৈ প্ৰেক্টিছ কৰিলে আপুনি বহুত শিকিব পাৰিব তেনেকৈ মই আপোনাক এটা এক্সাম্পল দি আছোঁ এটা লিখা আছে এটা নিউজ Can I read it? No, let me read. Alright. Okay. United States President Joe Biden is on a crucial visit to Europe. কি বুজি পালে তাৰমানে What you understood from this line? It means the president of United States, Joe Biden, is like on a visit to Europe. Yes. মানে আপুনি বুজি পালে ইউনাইটেড ষ্টেটছৰ যি প্ৰেচিডেণ্ট আছে জো বাইডেন তেওঁ ইউৰোপ ভিজিট কৰিছে ক্ৰুচিয়েল ভিজিট মানে কি খুব মানে জটিলতাৰ ভিজিট মানে যিহেতু ইউৰোপত এতিয়া যুদ্ধ চলিছে আপোনালোকে গম পায় ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত সেই সময়ত আমেৰিকাৰ প্ৰেচিডেণ্ট ভিজিট কৰা মানে ক্ৰুচিয়েল মানে খুব কষ্টকৰ ভিজিট আপোনাৰ মানে লাক্সাৰিয়াছ ভিজিট নহয় এইটো মন ৰাখিব এজ দ্য ৱাৰ ৰেজেছ ইন ইউক্ৰেইন উইথ দ্য ৰাছিয়ান মিছাইলছ wrecking destruction in the cities and Russian troops on the ground facing tough resistance. সেইটোৱে ক'লোঁ মই যিহেতু ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ লাগি আছে আৰু ৰাছিয়াৰ মিছাইল অলৰেডি আপোনাৰ ইউক্ৰেইনত পঢ়ি আছে আৰু ইউক্ৰেইনৰ বহুত চিটি অলৰেডি ধ্বংস হৈ গৈছে ৰাছিয়ান ট্ৰুপ চাৰিওফালে ঘূৰি আছে সেই সময়ত
আমেৰিকাৰ প্ৰেচিডেণ্ট জ' বাইডেনে আপুনি ইউৰোপ ভিজিট কৰাটো বহুতেই ক্ৰুচিয়েল, বহুত কষ্টকৰ। ঠিক আছে, এনেকৈ আপুনি ক্ৰাইম নিউজ কিছুমান ল'ব পাৰে, স্পৰ্টছ নিউজ কিছুমান ল'ব পাৰে, সেইবোৰ আপুনি অসমীয়াতে ভাঙিবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি শিকিব পাৰিব। আছাম ট্ৰিবিউনখন লগ ইন কৰিব, আছাম ট্ৰিবিউনখন ই পেপাৰ আছে আপোনাৰ, বহুতে আজিকালি ই পেপাৰ পঢ়ে, চ' আপুনি আছাম ট্ৰিবিউনখনৰ পৰাও বহুত কথা আপুনি শিকিব পাৰিব। ঠিক আছে, চ' প্ৰেক্টিছ ৰাখিব, আৰু আশা কৰিম মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিম। ৰাখিছোঁ যি কাৰণে, বাই বাই। Bye, guys.